আজিৰ এই সভাখনত আমি সকলোৱে তোমালোকৰ কাৰণে দোৱা কৰিম। তোমালোক সকলোৱে মন বান্ধি পঢ়া শুনা কৰিব লাগে, যাতে এইবাৰ যিজন ল'ৰাই পৰীক্ষাত ৰেংকত সম্ভৱ সেইজনতো তোমালোকৰ নিচিনা এজন ল'ৰা হ'ব। 17 বছৰ 19 বছৰ বয়স হ'ব, 17 বছৰ বয়সৰ ল'ৰাই পাবনে নাই? তোমালোকে ইচ্ছা কৰিলে কিয় নোৱাৰিবা? নিশ্চয় তোমালোকে পাব পাৰিবা। গতিকে ইয়াত থাকিব তোমালোকৰ কি লক্ষ্য, তুমি পঢ়া শুনা কৰি কি হ'বা। এতিয়া তোমালোকৰ লক্ষ্যটো দুটা পাল, ইঞ্জিনিয়াৰ আৰু ডক্টৰ কাটি গ'ল। ডক্টৰ মানে ডক্টৰ বুলি ক'লে যে আমি চিকিৎসকৰ কথাটো কৈছো। তোমালোকে এতিয়া আৰ্টছত পঢ়া শুনা কৰি আছা, এতিয়া তোমালোকে মেডিকেল এন্ট্ৰেন্স দিব পাৰিবা নেকি? দিব নোৱাৰা। স্যাৰ তোমালোকে আমাৰ ডক্টৰে PhD কৰি ডিগ্ৰী এটা লয় নে নলয়? তোমালোকৰ তেনেকুৱা আশা নাইনে? আমি আশা কৰিছো আমাৰ মাজৰ ডক্টৰ, আমাৰ চৌধুৰী বজাৰ অঞ্চলত আমাৰ বিদ্যালয়ত পঢ়ি যোৱা দুজন ল'ৰাই ডক্টৰী নাম লগাইছে, দুজনে ইঞ্জিনিয়াৰিং গৈছে, কিন্তু PhD বহুতে BA পাছ